নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষা ফৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই সত্যজিতে। বন্ধু বান্ধৱীসকল, আজিও আপোনালোকলৈ অসম বুৰঞ্জীৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ, যিকেইটা আপোনালোকৰ ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে ইম্পৰ্টেণ্ট হ'ব পাৰে। গতিকে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে, আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আৰু তেওঁ কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰটো হৈছে চুকাফা আৰু তেওঁ মুঠ 40 বছৰ ৰাজত্ব কৰিছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে, কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? উত্তৰটো হৈছে গোমধৰ কোঁৱৰে। 3 নম্বৰ প্ৰশ্নটো হৈছে, ধোদৰালি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল? উত্তৰটো হৈছে স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত। 4 নম্বৰ প্ৰশ্নটো হৈছে, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল? উত্তৰটো হৈছে লাই কোঁৱৰ। 5 নম্বৰ প্ৰশ্নটো হৈছে, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰটো হৈছে চৰাইদেউত। 6 নম্বৰ প্ৰশ্নটো হৈছে, বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল? উত্তৰটো হৈছে কুমাৰ ভাস্কৰ বৰ্মন। 7 নম্বৰ প্ৰশ্নটো হৈছে, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰটো হৈছে 1943 চনৰ 15 জুনত। 8 নম্বৰ প্ৰশ্নটো হৈছে, মহাভাৰতৰ যুদ্ধত কোনজন অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিল? উত্তৰটো হৈছে ভগদত্ত ৰজাই। 9 নম্বৰ প্ৰশ্নটো হৈছে, বান ৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল? উত্তৰটো হৈছে অনিৰুদ্ধই। 10 নম্বৰ প্ৰশ্নটো হৈছে, বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল? উত্তৰটো হৈছে ভাস্কৰ বৰ্মনৰ। বন্ধু বান্ধৱীসকল, এইকেইটা আছিল আজিৰ অসম বুৰঞ্জীৰ বিষয়ে কেইটামান প্ৰশ্নৰ উত্তৰ। যদি ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।